আমি গোমাংস খামেই, কাৰো বাপেকৰ দম নাই আমাক গোমাংস বন্ধ কৰিবলৈ। এয়া হৈছে একাংশ মুছলমানৰ মন্তব্য। বৰ্তমান গোমাংস বিৰোধী যিখন আইন প্ৰণয়ন কৰিছে অসম চৰকাৰে, সেই আইনখনক লৈ বিভিন্ন মহলত মানে বিশেষকৈ মুছলমান সমাজৰ মাজত বিভিন্ন প্ৰতিক্ৰিয়া আহি আছে। মই মুছলমানসকলক ক'ব বিচাৰিছো, যিহেতুকে অসম চৰকাৰে অসমৰ চুকে কোণে অলিয়ে গলিয়ে ৰাজহুৱা স্থানত তথা হোটেল ৰেষ্টুৰাণ্ট গোমাংসটো বন্ধ কৰিছে। আৰু আজি মই নিউজ এটাত শুনিবলৈ পালো, আদাবাৰী নে জালুকবাৰীত কিবা হোটেল দৰবাৰ নে কিবা এনেকুৱা দুখন ৰেষ্টুৰেণ্টত গোমাংসৰ অভিযান চলাইছিল পুলিচে অভিযান চলাই যেতিয়া গোমাংসৰ তাত সম্ভেদ পালে, লগে লগে হোটেল কেইখন বন্ধ কৰি তলা ওলমাই দিয়া পৰিলক্ষিত হৈছে। ইতিমধ্যে হোটেল দুখন বন্ধ কৰি দিছে। এইখিনি কথা মই কম বাৰু, কিন্তু প্ৰথমতে ক'ব বিচাৰিছো মুছলমান একাংশই যিবোৰ মন্তব্য কৰি আছে, আপোনালোকক মই ক'ব বিচাৰিছো যে আপোনালোকে গৰুটো খালে নিজকে কি মুছলমান বুলি পৰিচয় দি ভাল পায় নেকি? ঠিক আছে, কৰিব নালাগে, মই নলগাখিনি কম, কিন্তু মই প্ৰথমতে আপোনালোকক প্ৰশ্ন কৰিব বিচাৰিছো যে গোমাংসৰ বিৰোধী যিখন আইন প্ৰণয়ন কৰিছে অসম চৰকাৰে, আপোনালোকে ইমান তৎপৰ কিয় হৈছে সেইটোক লৈ? গোমাংস বন্ধ কৰিলেই যেনিবা আপোনালোকে মুছলমান কি নহব নেকি? আপোনালোকে নাইকিয়া হৈ যাব নেকি? আপোনালোকৰ গাত যিটো মুছলমানৰ ধৰ্মৰ এটা চিন আছে সেইটো নাইকিয়া হৈ যাব নেকি? মুছলমান হলে কি গৰু মাংস খাব লাগে নেকি? চাওক, আপুনি নিজকে মুছলমান বুলি ভাবিছে, নিশ্চয় নিজকে মুছলমান বুলি পৰিচয় দিছে। মুছলমান হিচাপে আল্লাহে কি কি আমাৰ পৰা বিচাৰিছে, আমাৰ ওপৰত কি কি সুন্নত কৰিছে, আমাৰ ওপৰত কি কি ফৰজ কৰিছে, আল্লাহে মুছলমান হলে এজন মুছলমানৰ ওপৰত কি কি কিছুমান নীতি নিয়ম বান্ধি দিছে, বা মুছলমানসকলে ধৰ্ম পালনৰ নামত কি কি কৰা উচিত, সেই কথাত গুৰুত্ব দিয়া উচিত বুলি মই ভাবো। বিশেষকৈ আপোনালোকে নামাজ পঢ়ক, 5 ওয়াক্ত নামাজ আদায় কৰক। নামাজ হৈছে ইছলামৰ আটাইতকৈ ডাঙৰ স্তম্ভ। আপোনালোকে জানে আমাৰ ইছলামৰ স্তম্ভ কেইটা আছে? 5টা স্তম্ভ আছে। এই 5টা স্তম্ভ আপোনালোকে পালন কৰক না। কলিমা, নামাজ, ৰোজা, হজ, জাকাত, এই 5টা স্তম্ভ নহয় জানো? আপোনালোকে কলিমা পঢ়ক, ৰোজা ৰাখক, নামাজ পঢ়ক, হজ কৰক যদিহে আপোনালোকৰ সামৰ্থ্য আছে, 5টা স্তম্ভ পালন কৰক। আপোনালোকে বেলেগ আৰু গৰু মাংস খোৱা কথা ক'ৰ পৰা আহিলে? ঠিক আছে, আপোনালোকে খাইছে, গো মাংসটো খাইছিলে, কিন্তু এতিয়া যিহেতুকে আমাৰ ওপৰত এখন চৰকাৰ আছে, চৰকাৰৰ ইছ্যু কি সেইটো বেলেগ কথা, চৰকাৰৰ ইছ্যুলৈ আমি নাযাওঁ, কিন্তু চৰকাৰে যেতিয়া বিচৰা নাই আমি সেইখিনি মানি ল'বলৈ বাধ্য। ভাবি চাব কথাবিলাক, আমি গাৰ জোৰেৰে বা গাৰ বলেৰে আমি একো কৰিব নোৱাৰো। এতিয়া আপোনালোকে ব্যক্তিগতভাৱে কোনোবাই গোমাংস খায়, কোনোবাই নাখায়, খোৱাসকলে যে প্ৰতিবাদ কৰিব লাগিব, নোখোৱাসকলে ভাল বুলি ক'ব লাগিব, সেইটো কথালৈ নহয়। আমি ইছলাম হিচাপে, মুছলমান হিচাপে যিখিনি কৰ্ম, যিখিনি আদব কায়দা, সেইখিনি আমি কৰিছো নে নাই, সেইটো আটাইতকৈ ডাঙৰ কথা। আপোনালোকে কোৰাণ শ্বৰীফ পঢ়ক, কোৰাণ শ্বৰীফ তিলৱাত কৰক, কোৰাণ তিলৱাত কৰক, নামাজ পঢ়ক, ৰোজা ৰাখক, হজ কৰক, সামৰ্থ্য অনুযায়ী কলিমা পঢ়ক। এই 5টা স্তম্ভ যিসকল মুছলমানে পালন কৰি আছে তেওঁ সদায় মুছলমান হৈ থাকিব, গো মাংস নাখালেও মুছলমান হৈ থাকিব। আৰু যিসকলে 5টা স্তম্ভ পালন কৰা নাই তেওঁলোকে গো মাংস ৰাতিয়ে দিনে ৰাক্ষসৰ দৰে গোগ্ৰাসে গিলিত থাকিলেও তেওঁলোক মুছলমান হ'ব নোৱাৰে। এইখিনি মই মোৰ মুছলমান সমাজৰ ভাই বন্ধুলৈ আহ্বান কৰিছো, আপোনালোকে বিচলিত নহব। আৰু কথাখিনি যাতে আপোনালোকে নিগেটিভ চেন্সত নলয়, কোনেও যাতে কমেণ্টত বেয়া কমেণ্ট কৰিবলৈ নাহে, কথাবিলাক ইতিবাচক দৃষ্টিভংগীৰে আপোনালোকে ভাবি চিটি চাব। এতিয়া মই ক'ব বিচাৰিছো আমাৰ অসম চৰকাৰক, অসম চৰকাৰে গো বিৰোধী আইন মানে গো মাংসৰ বিৰোধী যিখন আইন প্ৰণয়ন কৰিছে, ঠিক আছে, মই এটা কথা ক'ব বিচাৰিছো যে আমাৰ অসমত বিভিন্ন সমস্যা আছে, যে এই সমস্যাবিলাকৰ পৰা ফালৰি কাটি আমাৰ প্ৰতিটো বস্তুৱে, খাদ্য বস্তু বিশেষকৈ ৰাজনীতিকৰণ হ'ব নালাগে, হোৱাটো উচিত নহয়, হোৱাটো ভাল নেদেখি। কোনে কি খাব, কোনে কি নাখাব, এইবোৰ বস্তু মানুহে ডিচাইড কৰিছে বা ডিচাইড কৰিব। আজি যাৰ যি পৰম্পৰা, যাৰ যি খাদ্য, যোনে যি খায়, যাৰ পেটত যিটো বস্তু হজম হয় বা খাই ভাল পায়, সেই বস্তুটো তেওঁলোকে খায়, তাত ক'বলগীয়া একো নাই। কিন্তু গোটোৰ ক্ষেত্ৰত বিশেষকৈ এটা আবেগ আৰু অনুভূতি জড়িত হৈ আছে, মানিছো আমি, যিহেতুকে হিন্দু ভাইসকলে সেইটো পূজা কৰে, আৰু তেওঁলোকে পূজা কৰে কাৰণে তেওঁলোকে অলপ মনত কষ্ট পায়, সেই বস্তুটো আমাৰ মুছলিম সমাজে খায় কাৰণে। তথাপিতো এই যিটো বস্তু, এই বস্তুটো বিশেষকৈ চৰকাৰৰ নিচিনা বস্তু এটা সোমোৱাটো উচিত হোৱা নাই, কাৰণ চৰকাৰৰ কৰিবলগীয়া বহুত কাম আছে।
আপোনালোকে চাব এটা যেতিয়া এডভাৰটাইজমেণ্ট দিয়ে, এডভাৰটাইজমেণ্টটো 3000 পোষ্টৰ এগেইনষ্টে 8000 পোষ্টৰ এগেইনষ্টে 5000 পোষ্টৰ এগেইনষ্টে আমাৰ আবেদনকাৰী কিমান ওলায় আপোনালোকে কওকচোন। এডিআৰই এক্সামৰ ক্ষেত্ৰত আবেদনকাৰী 14 লাখ 15 লাখ ওলাইছিলে। এইটো আচলতে খুব লজ্জাকৰ বিষয় যে অসমত ইমান নিবনুৱা সমস্যা আছে, ইমান নিবনুৱাৰ সংখ্যা বৃদ্ধি পাইছে দিনক দিনে। সেই নিবনুৱা বৃদ্ধিৰ ক্ষেত্ৰত খুব এটা চিন্তনীয় বিষয়। সেই চিন্তনীয় বিষয়টো জ্বলন্ত সমস্যাটো কেনেকৈ সমাধান কৰিব পাৰি, এই ক্ষেত্ৰত অসম চৰকাৰে বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিলে খুব এটা জটিল বিষয় সৰু হৈ গ'লহেঁতেন, খুব এটা ভাল কথা হ'লহেঁতেন। কিন্তু এইবোৰ সাহিত্যক লৈ ৰাজনীতিকৰণ কৰা কথাটো মোৰ বোধেৰে এইটো উচিত হোৱা নাই বুলি ময়ো ভাবোঁ। সেইটো ঠিক আছে, তেওঁলোকে এতিয়া চিন্তা চৰ্চা কৰি কি ভাবি কি কৰিছে সেইটো তেওঁলোকৰ কথা। কিন্তু ময়ো মোৰ যিহেতুকে বাক স্বাধীনতা সংবিধানে দিছে, সেইখিনি কথা খৰগত কৰি মই মোৰ মনৰ অনুভৱখিনি এই ভিডিঅ'ৰ জৰিয়তে দাঙি ধৰিছোঁ। বিশেষ তাত কোনোবা বিৰোধী কৰা, কোনোবা বিৰুদ্ধে কথা কোৱা, কোনোবা দলক ছাপোৰ্ট কৰা এই কথালৈ ইয়াত অহা নাই। আৰু লগতে যিমানখিনি অসমত সমস্যা আছে, মূল্যবৃদ্ধিৰ সমস্যা বা আমি চাৰিওফালে যিমান দেখিছোঁ যে খোৱা পানীৰ সমস্যা, বিভিন্ন ৰাস্তা ঘাটৰ সমস্যা, অসমত ছোৱালীসকল সুৰক্ষিত নহয়, অসম বুলি নহয় গোটেই দেশতে ভাৰতবৰ্ষতে ছোৱালীসকল সুৰক্ষিত নহয়। নাৰী সুৰক্ষা আইনখন যদি এনেকৈ কটকটীয়াকৈ কৰিলেহেঁতেন, যি গো মাংস বিৰোধী যিখন আইন কৰিছে সেই আইনখনৰ লগে লগে আমাৰ ছোৱালীখিনিক সুৰক্ষা দিয়াৰ কাৰণে, বিশেষকৈ যিহেতুকে বেটী বচাও বেটী পঢ়াও এটা ভাৰত চৰকাৰৰ শ্লোগান, এই শ্লোগানটোক গুৰুত্ব প্ৰদান কৰি যদি তেওঁলোকে নাৰী সুৰক্ষা আইনখন খুব এটা কটকটীয়াভাৱে কৰিলেহেঁতেন, তেতিয়া হয়তো খুব ধন্যবাদৰ পাত্ৰ হ'লহেঁতেন। বিশেষকৈ এই খোৱা খাদ্যটোৰ এই আইনখনতকৈও মই ভাবোঁ নাৰী সুৰক্ষাৰ আইনখন অত্যন্ত দৰকাৰী আৰু এটা জটিল সমস্যা পূৰণ হ'লহেঁতেন। তাৰ লগে লগে বিভিন্ন সমস্যা আছে, এই সমস্যাবোৰৰ পৰা ফালৰি কাটি খোৱা বস্তুক লৈ ৰাজনীতিকৰণ কৰাটো আচলতে এইটো মই যুক্তিসংগত হোৱা নাই বুলি ভাবিছোঁ মোৰ সম্যক জ্ঞানেৰে, সম্যক দৃষ্টিভংগীৰে। তাৰপিছত মই ক'ব বিচাৰিছোঁ যে এই যে হোটেল ৰেষ্টুৰাঁবিলাকত গোমাংস বিক্ৰী কৰি বা সেই গোমাংসৰ বেপাৰীকেইটা, ৰেষ্টুৰেণ্টকেইখন, দোকানীকেইখন হয়তো তেওঁলোকে তেনেকৈ ব্যৱসায় আৰম্ভ কৰি মানে পৰিয়াল চলাই আছিলে। হয়তো কাৰোবাৰ ল'ৰা ছোৱালীক ইংলিছ মিডিয়ামত পঢ়াইছে, ব্যক্তিগত খণ্ডৰ বিদ্যালয় এখনত পঢ়াইছে, পেটত গামোচা বান্ধি হ'লেও যিকেইটা পইচা পায় সেইকেইটা পইচাৰে হয়তো তেওঁলোকৰ সন্তানক এখন ভাল স্কুলত এডমিশ্যন দি পঢ়াই আছিলে। হয়তো পেটৰ ভাতমুঠি কোনোবাই মোকলাই আছিলে, হয়তো কাৰোবাৰ এটা পৰিয়াল চলি আছিলে, হয়তো আৰু আন 10 জনৰ আশা ভৰসাৰ থল আছিলে সেই ৰেষ্টুৰেণ্টখন, সেই আপোনাৰ হোটেলখন বা সেই ব্যৱসায়টো। কাৰণ সকলোৱে সকলো ব্যৱসায় কৰিব নোৱাৰে। আল্লাহ ভগৱানে সকলোকে এনেকুৱা এটা প্ৰতিভা দিছে, এনেকুৱা এটা মনত মানে শক্তি দিছে, শৰীৰত শক্তি দিছে যে সকলোকে কিবা নহয় কিবা এটা কামত পাৰদৰ্শী কৰি তুলিছে। আৰু সেই পাৰদৰ্শিতাটোৰ কামৰ মাজেৰে সকলোৱে পৰিয়াল চলাইছে বা নিজকে পোহপাল দিছে বা সমাজত প্ৰতিষ্ঠিত হৈছে। সকলোৱে সকলো কাম কৰিব নোৱাৰে। এতিয়া মাছ ব্যৱসায়ী এজনে বেলেগ কাম তেওঁ হয়তো কৰিব নোৱাৰিবও পাৰে, কাৰণ তেওঁ মাছ ব্যৱসায়ৰ ওপৰত যিখিনি দক্ষতা বা জ্ঞান সেই কাৰণে সেই কামটো তেওঁৰ কাৰণে প্ৰযোজ্য। বা কোনোবা শিক্ষক এজনে কোনো হঠাৎ তেনেকৈ পাচলি বিকিব যাব পাৰিবনে, হঠাৎ গোমাংসৰ দোকান দিব যাব পাৰিবনে? নিশ্চয় নোৱাৰে। তথাপিতো কিছুমানে দিয়ে, পাচলি দোকান দিয়ে, এজন শিক্ষকেও পাচলি দোকান দিয়ে, সেইজন শিক্ষকে দিয়ে যিজন শিক্ষকে বেচৰকাৰী স্কুলত কাম কৰি আছে, প্ৰাইভেট স্কুলত কাম কৰি আছে, কাৰণ সেইকেইটা পইচাৰে তেওঁলোকৰ নোজোৰে। সেইটো বেলেগ এটা বিষয়। সেইকাৰণে এটা কথাই ক'ব বিচাৰিছোঁ যে সকলোকে সকলো কাম কৰাৰ এটা দক্ষতা থাকে, সেই দক্ষতাটোৰে তেওঁলোকে পৰিয়াল পোহপাল দিয়ে। গতিকে কোনোবাই হোটেল ৰেষ্টুৰাঁৰ জৰিয়তে এটা পৰিয়াল পোহপাল দি আছে, হঠাৎ তেওঁলোকৰ হোটেলকেইখন বন্ধ কৰি দিলে বা বন্ধ কৰি দিয়া হ'ব, যে তেওঁলোকৰ পৰিয়ালটো কোনে চলাব? এটা দিনৰ কাৰণে যেতিয়া তলা ওলমিব হোটেল বা ৰেষ্টুৰেণ্টখনত, সেই দিনটোৰ হাজিৰা, সেই দিনটোৰ যিকেইটা পইচা, সেই পইচাকেইটাৰে তেওঁলোকৰ ঘৰ সংসাৰ চলিছিলে। কোনোবাই দিবনে সেইকেইটা পইচা তেওঁলোকৰ? এতিয়া এই যে জালুকবাৰী নে আদাবাৰী সেই হোটেল বা ৰেষ্টুৰেণ্ট দুখন বন্ধ হৈ গ'ল, তেওঁলোকৰ পৰিয়ালকেইটা কেনেকৈ চলিছে? কোনোবাই এবাৰ খবৰ ল'বনে, খবৰ কৰিবনে? তেওঁলোকৰ দোকানকেইখন, হোটেলকেইখন কিমান দিন বন্ধ থাকে সেইটো হয়তো কোনো ঠিকনা নাই।
গতিকে এইবোৰ বহুত কথা আছে। কামবোৰ আমি কৰিলেই নহয়, কামবোৰ অলপ বিচাৰ বিবেচনা কৰিলে হয়তো সকলোখিনিয়ে সম্ভৱ হৈ উঠিব। আৰু এটা নিৰ্দিষ্ট টাইমলাইন বান্ধি দিয়া হওক, হঠাৎ তেনেকৈ হোটেল ৰেষ্টুৰেণ্ট বন্ধ কৰি দিলে কিছু সমস্যা হয়। টাইমলাইন, ডেডলাইন দিয়ক, সেই ডেডলাইনৰ ভিতৰত তেওঁলোক নিজকে বেলেগ এটা কামৰ কাৰণে উপযোগী কৰি তোলক, যাতে তেওঁলোকৰ পৰিয়ালটোৱে কোনো ধৰণৰ দুৰ্ভোগ ভুগিব লগা নহয় বা পৰিয়ালটোৱে কোনো ধৰণৰ অসুবিধা নাপায়। এইখিনিতে আৰু এটা ডাঙৰ কথা, ভাৰতবৰ্ষ এখন ধৰ্ম নিৰপেক্ষ দেশ, ভাৰতবৰ্ষ এখন ছেকুলাৰিজম দেশ। এতিয়া ভাৰতবৰ্ষত ছেকুলাৰিজম এই শব্দটো সংবিধানত থকালৈকে, ধৰ্ম নিৰপেক্ষতা এই শব্দটো সংবিধানত থকালৈকে এনেবোৰ আইন প্ৰণয়ন কৰি বা খাদ্য বস্তুক লৈ ৰাজনীতিকৰণ কৰাটো কিমান দূৰ যুক্তিসংগত কথা, কিমান দূৰ উচিত কথা, এই বস্তুবোৰে, এই সাম্প্ৰদায়িকতাই, এই এনেধৰণৰ বাতাবৰণে, এনেধৰণৰ পৰিৱেশে বস্তুবিলাক ক'ৰ পৰা ক'লৈ লৈ যাব, একেখন দেশত বসবাস কৰিও বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত কেনেকুৱা ধৰণৰ এটা মনোমালিন্য, কেনেকুৱা ধৰণৰ এটা বস্তু মানে বিয়পি পৰিব, এই কথাটো এবাৰ ভাবি চোৱাটো উচিত। হয়তো বেলেগ দেশত কিছুমান হৈ আছে, বেলেগ ঠাইত হৈ আছে, কিন্তু বেলেগ ঠাইৰ উদাহৰণ আমি কিয় লওঁ? বেলেগ ঠাইত আমি আমাৰ দেশখনৰ একতাটো, আমাৰ দেশৰ সাম্প্ৰদায়িকতা শব্দটো যে নাই, আমাৰ দেশত যে মিলাপ্ৰীতি আছে, সকলো জাতি জনগোষ্ঠীৰ মানুহে যে বসবাস কৰে, এই বস্তুটো দেখুৱাই আমি এটা উদাহৰণ হ'ব নোৱাৰোনে? আমি ভাৰতবৰ্ষখনে আন দেশক উদাহৰণ হিচাপে আমি দেখুৱাব নোৱাৰোনে? আমাৰ দেশত কিমান আপোনতাৰে সকলো জাতি জনগোষ্ঠীৰ মানুহে বসবাস কৰে, সেইটো নকৰি আমি বেলেগ দেশত কোনোবাই কিবা কৰিছে, হিন্দুক মুছলমানে অত্যাচাৰ কৰিছে, বা কোনোবা দেশত মুছলমানে হিন্দুক অত্যাচাৰ কৰিছে, এই বস্তুবিলাক আমি কি কৰিছো? নিজৰ দেশত প্ৰয়োগ কৰিবলৈ চেষ্টা কৰিছো এনেকুৱা কৰ্মৰ জৰিয়তে, যিটো উচিত কথা নহয়।